जेव आहे जेव आहे रभागे है दादा को সেই কাহিনী কৈ আফৰ লমি থকাটো এসা কি আফৰ ৰব তবাহে নিদম নগৈ বা নাও লবাই নাই হলে না আমি বয় যাকে টোপনি যান চকুৰা কেকুৱা কৰিলে বোলে গলে আ টোপনি কেকুৱা হ'ল চকুৰা কেকুৱা মাকে গ'ল তাৰপৰা ল'ৰাৰ লগত শুই আছে তাৰপৰা নোংঘু খাই ল'ৰা মাটিত পৰি আছে বিজুলী আঠতে কৈ আছে মাটি নাই পোৱা তাৰপিছত কৈছে আকৌ ৱাই ৱাই মই এখন দিছোঁ এতিয়া ভগৱী এনেকুৱা নহয় হ'ব পাৰে কিয় ৱাই ৱাই কিয় ল'ৰাটো পেলাই কিবা খাই পেলালে cái mua ra có loa thì bà khai nó lúc bà đang loa thì có hú hết ra nó thùng khai của nó ল'ৰাও টোপনি গৈ আছে nó cũng có nhiều তলত নপৰিলেগে আৰু nãy quá thôi đúng ngủ tôi khai bên này có mà chỉ cùng một hôm bà mà có thằng thì ché khai bên này nên nó có thể quay cái nào là bây giờ khai bên cái bài để mà không mà xinแต่ว่าไอ้ดูมันให้กับการที่จะขอการที่จะนั่งตรงไหนท่าสิหาในปลาลูกมันเช่าหนุกอะไรนี่สิเช่าเราก็ทับไปนะฮะว่าเอาหาในปลาลูกมันอะไรมันก็หัวเราที่หนูนักในเจ้าป่วยนี่ค่ะকি হয় কাৰণে চলবেที่เห็น তেনেว่า বগৰ খাই কোৱা ভাষা কৈ আছেเราก็ถึงโอเคআপনার को की बाबा से था ले माने आनी को তাৰপিছত এতিয়া কণে বোৱাই বোৱা আনিলে বৰ ভাল লাগে প্ৰথম কেইদিন তুমি সেই তামোলখনৰ আলহীক দিয়া ভাল লাগিব চাহ যেতিয়া মিঠা দিম চাহ পানী খোৱা কৰি দিম তেতিয়াও ভাল লাগিব তাৰ সেইকেইদিন ভাল লাগিলে আৰু যেতিয়া ভাতৰ চৰু দিম তেতিয়াও ভাল লাগিলে আজৰি হ'ল তাৰপৰা যেতিয়া আৰু পূৰণ হৈ গ'ল গুৱাহাটী আমি সেনেকুৱা যেতিয়া পূৰণ হ'ল পুৰণি হ'ল আৰু যেতিয়া গুৱাহাটীৰ পূৰণ যেতিয়া হৈ গ'ল নহয় তোমাৰ মূৰলৈ ভৰিটো নি থাকিব যেতিয়া তালু পাবগৈ নহয় তুমি আৰু পাত্তা নাই ক'ত আছা খালি নাখালিনো সুধিবলৈ সময় নাখায় খালি নে নাখালি মা বোলে ভাতটো এবাৰ খাই আহিলেনে মই এতিয়া মা ভাত খাই আহিলেনে সেইবোৰে জীৱনৰ কাহিনী সেইবোৰে জীৱনৰ কাহিনী কিছুমানৰ জীৱন সুখেৰে গৈছে কিছুমানৰ ল'ৰা ছোৱালীয়ে স্বৰ্গ ইন্দ্ৰপুৰী দেখুৱাইছে কিন্তু কিছুমানৰ জীৱনবোৰ অসাধৰে গৈছে জীৱন এই মানুহৰ সেই বিয়নি আশা কৰে সেইবিলাকত যে মানুহ বেয়া হয় কথাই বদনাম মানুহ বেয়া হয় এতিয়া আশা বহুত মানুহে কৰে মোৰ নাতি কি হ'ব এনেকৈ খেলাম মোৰ পুৰুষে বোৱাৰী আনিম এনেকৈ কৰিম ভাল লাগিব ভাবি থাকে সেইবোৰ কল্পনা অতীত হয় সেইটো হ'ল আশা এতিয়া আশাও নহ'ল ভাষাও নহ'ল অসাধৰে গ'ল সেই গান এটা গাইছিল জীৱনটো মোৰ অসাধৰে বিয়া এইবোৰ মনত পৰি থাকে জীৱনটো বেয়া লাগিল জীৱনটো মোৰ অসাধৰে গ'ল এনেকুৱা মোৰ কিছুমান কথা অসাধৰে চব লগ লাগিয়ে জীৱন বেয়াখিনি হোৱাৰ কাৰণে ভালখিনি আমি বুজি পাওঁ আমাৰ জীৱন আমাৰ ঠাণ্ডা আছে কাৰণে গৰমটোৰ কথা বুজি পাওঁ গৰম নাথাকিলে আমি গৰমৰ আমি পাত্তাই নাপালোঁ ৰাতিনো কেতিয়া হয় দিন কেতিয়া হয় সেইটোৱে আৰু জীৱন আৰু অকল সুখেৰেও জীৱন নাযায় সুখতকৈ দুখ বেছি দেই তাতে নিজেই সুখটো বাচি বিচাৰি ল'ব লাগিব দুখৰ মাজত হয় নহয় দুখৰ মাজত বিচাৰি ল'ব লাগিব সুখতকৈ দুখ বেছি নহয় যেনেকৈ থলতকৈ জল বেছি তেনেকুৱা নিচিনা থলতকৈ জল বেছি নহয় জানো গোটেই আমাৰ আগুৰি আছে পানীয়ে নদ নদী দিহিঙে হৈ থাকে নাই পৃথিৱীত সিমান নাই নদ নদী যিমান আছে নহয় সাগৰ সিমান সাগৰ আছে তেনেকুৱা আছে এতিয়া আমি উপঙি আছোঁ সাগৰৰ মাজত
ঠিক তেনেকুৱাই মানে মনুষ্যৰ জীৱনটো তেনেকুৱাই সুখতকৈ দুখ বেছি যদি সেই বিচাৰিবলৈ গ'লে টান অসুখ গাটো ভাল নাই সেনেকৈ বাচি ল'ব লাগিব এতিয়া মই ওলাই আহিলোঁ শান্তি পাইছোঁ নহয় জানো ঘৰতো অশান্তি নাই পোৱা চাগে বৃদ্ধ বয়সত ঘৰত সোমাই থাকিবলৈ কি দৰকাৰ হয় নাই আৰু যাব লাগে 3জনী 4জনী জীয়েক আছে নাতিনীয়েক আছে চবৰ ঘৰতে 5 দিন 6 দিন থাকে মানে মাহটো শেষেই হয় যায়গৈ শেষ হয় মানে আকৌ ইঘৰলৈ আহিবলৈ হয় আৰু মন হ'ল মতলীয়া এই মনটোৱে খাই দিয়ে মনটো যদি নগ'লহেঁতেন হয় সেই অভাৱে কয় মন হ'ল মতলীয়া চিকে হ'ল গৰখীয়া মনটো যদি মোৰ নগ'লহেঁতেন এইবোৰলৈ মই আহিব নোৱাৰোঁ